এভৰিৱান মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই যে কালিহে গম পাইছোঁ যে মোৰ চেনেলটো একো ভেৰিফাই হোৱা নাছিলে আৰু মিনিবা বুলি বাজনী আছে এই বা ঘৰটো এইকণতে বায়ে কালি আহি চালে যিহেতু মই থাম্বনেইল লগাব পৰা নাছিলোঁ কৈছে ভেৰিফাই হোৱা নাছিলে বায়ে কৰি মেলি গ'ল সেইখিনি আৰু আজি পুনৰ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ আৰু মিনিবা তোমাক বহুত বহুত থেংকছ জনাইছোঁ প্ৰথমতে ভিডিঅ'টো মোৰ চেনেলটো ভেৰিফাই কৰি দিয়াৰ কাৰণে আৰু গুড মৰ্নিং সকলোকে অকণমান ওলাই যাওঁ মানে মোৰ মেডিকেল যাবলগীয়া আছে বিশেষ কাম এটাত আৰু এইখন ফৰ্ম এখন মিউজিক স্কুলত জমা দিবলৈ আছে তো তালৈ যাওঁ আৰু এতিয়া গৈ থাকোঁ লগৰ এজনী যাব মই তাইকো আপোনালোকক দেখুৱাম বাৰু ঠিক আছে তেতিয়াহ'লে দিনটো সকলোৰে ভালে যাওক আৰু বৰ্তমান একদম খাই বৈ আজৰি হ'লোঁ এতিয়া গৈ থাকোঁ আৰু কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম যিহেতু তেনেকৈ দেখাবলগীয়া একো নাই ডেইলি ব্লগ আৰু তো কি কৰোঁ দেখাম ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক এয়া মাস্ক মাৰি ওলালোঁ আৰু উলিয়াইছে হাই দি দে আকৌ এতিয়া গৈ থাকোঁ গৈ দেখুৱাম মেডিকেলতনো কি দেখাম আৰু হ'লেও অলপকৈ দেখাম আৰু কি ক'ত যাওঁ ক'ত যাওঁ মানে জাষ্ট মেডিকেললৈ যাম দে বেলেগ একো নাই বাৰু তাকে দেখাম বাৰু গান লগাইছোঁ আৰু এয়া মেডিকেলৰ পৰা আমি ওলাই আহিছোঁ এতিয়া ৰিপৰ্ট এটা ল'ব লগা আছিলে ল'লোঁ লৈ এয়া ওলাই আহিছোঁ আৰু জাষ্ট এতিয়া চাওক আমাৰ লখিমপুৰৰ এয়া ছট পূজাৰ পৰিৱেশ এইটো ভইচ অফাৰে দিম নেকি গোটেই চাউণ্ড আহিছে ৰাতি ভাল লাগিব আৰু এতিয়া দিনত এনেকৈ দেখুৱাইছোঁ এইফালে গোটেই চাইডত দেখাব নোৱাৰিম চাগে এইফালৰ পৰাই দেখাই দিছোঁ এয়া এনেকৈ ধৰণে সজাইছে আৰু মই এতিয়া আহি পালোঁহি ঘৰ আৰু যাওঁ এতিয়া অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত কিবা এটা বনাম দেখাই আছোঁ এভৰিৱান এতিয়া বনাবলৈ লৈছোঁ পায়স অকণমান মানে ভালকৈ আৰু থুলমূলকৈ নহয় অকণমান কিবাকিবি দিয়ে বনাম আৰু গতিকে চাই লওঁ ব'লক ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু আমাকনো কি লাগিব বনাবলৈ সেইটোকে চাই লওঁ ব'লক পায়স বনাবলৈ মই এয়া আমুল গাখীৰ লৈছোঁ লিকুইডটো ইমানকণে লৈছোঁ আৰু এয়া লৈছোঁ বাচমতি চাউল ইমানকণে লৈছোঁ এই সৰু বাতিটোত কাঁহৰ বাতিটোত আপুনি আপোনালোকৰ মানুহ চাই বস্তুখিনি ল'ব আৰু এইটো হৈছে মিল্ক পাউডাৰ হয় মই অমূল্য মিল্ক পাউডাৰটো লৈছোঁ এই বাতিটোৰে বাতিয়ে লৈছোঁ আৰু এইটো চেনি সৰু বাতিয়েদি দেখাই দিছোঁ মই এইটো এই সৰু ষ্টীলৰ বাতিটোৱেদি এবাতি লৈছোঁ চেনি আৰু এইখন অকণমান নামমাত্ৰ ঘি লৈছোঁ কাৰণ ঘি বেছিকৈ দিলে কেতিয়াবা লাগে পায়স গতিকে অকল সুগন্ধৰ কাৰণে ইমানকণে ঘি লৈছোঁ এইটো লৈছোঁ মেইন বস্তু আচলতে এইটো খেজুৰৰ ৰস হয় খেজুৰৰ ৰস মানে খেজুৰ মই অকণমান পানী দি গ্ৰাইণ্ড কৰি লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছ লৈছোঁ এয়া কাজু লৈছোঁ 4-5টা এইফালে এলমণ্ড লৈছোঁ অকণমান খিচমিচ আৰু ইলাচি আৰু এয়া চেৰি লৈছোঁ চেৰি অকণমান সৰহকৈ লৈছোঁ আপোনালোকে ল'বও পাৰে নল'বও পাৰে বা ইয়াতকৈ কমো ল'ব পাৰে ভাল পোৱাৰ কাৰণে খাই অকণমান বেছিকৈ লৈছোঁ এইখিনিয়ে বস্তু ব'লক তেতিয়াহ'লে এতিয়া বনাবলৈ আৰম্ভ কৰোঁ এতিয়া মই গেছটো অন কৰি পেনখন পাতি দিছোঁ আৰু গাখীৰখিনি মই ইয়াতে দি দিম অকণমান জাষ্ট গৰম হৈ গৈছিলে সেইটো কাৰণে সেইটো হৈ গ'ল আৰু গৰম পানী লৈছোঁ এই কাপটো জোখাৰে আৰু গোটেইখিনি মই ইয়াতে দি দিম ইয়াত দি দিলোঁ এতিয়া গেছটো অকণমান কমাই দিম আৰু এতিয়া এই যে পাউডাৰ গাখীৰখিনি লৈছিলোঁ ইয়াৰ পৰাই মই 3 চামুচমান গাখীৰ দি দিম পাউডাৰ গাখীৰটো নল'লেও হয় যদি আপুনি এইটো গাখীৰ বেছিকৈ লয় বা অকল পাউডাৰ গাখীৰতো বনাব পাৰে আৰু মই এই ডাঙৰ চামুচখনেৰে 2 চামুচ 3 চামুচ একদম ভৰাই দিছোঁ 4 চামুচ 5 চামুচ গাখীৰ মই দি দিছোঁ আৰু এইখিনিটা খুব ধুনীয়াকৈ মই মিলাই দিম মই চামুচ পাতেৰে মিলাই দিছোঁ ধুনীয়াকৈ কাৰণ মই গাখীৰৰ পৰিমাণটো মিলাবগৈ লাগিব সেইটো কাৰণে আৰু এতিয়া গাখীৰখিনি আধা হ'বলৈ দিম আৰু গৰম হৈ আধা হ'বলৈ দিম গেছটো অলপ কমাই থৈছোঁ মানে ল' টু মিডিয়ামত থৈছোঁ মোৰ পাউডাৰ গাখীৰৰ তুলনাত অকণমান গাখীৰ মানে পানী কম হ'ল যেন লাগিলে গতিকে মই এই কাপটোৰে আৰু আধা কাপ পানী ইয়াত দি দিলোঁ
আধাতকৈ অকণমান বেছি, অকণমান আৰু 2 চামুচমান বেছি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মই উতলি থাকিবলৈ দিম। আৰু এইখিনি উতলিলে নিজেই এই গোটাবোৰ নাইকিয়া হ'ব বাৰু, হ'লেও মই যিমানখিনি পাৰোঁ এনেকৈ গোটাবোৰ নাইকিয়া কৰি দিছোঁ। এনেকৈ কৰি দিলেই হৈ যাব। আৰু বাকী থাকি যোৱা গাখীৰকণ মই পিছত দিমগৈ। এয়া এনেকৈ কৰি দিছোঁ। আৰু এই মই 3টা ইলাচি 2টা ইলাচি ব্যৱহাৰ কৰিছোঁ। মই 2টা ইলাচি এনেকৈ অকণমান খুন্দি লৈছোঁ থেতেলিয়াই। আৰু এতিয়া গাখীৰখিনি উতলি থকা সময়তে, উতলিবলৈ লোৱা সময়তে মই দি দিছোঁ, কাৰণ গাখীৰখিনি উতলিলে তেতিয়া ইয়াৰ ফ্লেভাৰটো বহুত ধুনীয়াকৈ সোমাই যাব আৰু ধুনীয়া লাগিব গোন্ধটো। সেইকাৰণে মই দি দিলোঁ আৰু এতিয়া গাখীৰখিনি উতলি থাকিব দিম। গাখীৰখিনি অকণমান ওপৰলৈ গুচি আহিছে। এইখিনি সময়ত এনেকৈ লৰাই দিব, নহ'লে ফাটি নিচিনা হৈ যায় যে, সেইখিনি মই এনেকৈ লৰাই দিব অকণমান। ধোৱা হৈ গৈছে কেমেৰাটো। এনেকৈ লৰাই দিব, ছাইডৰবোৰো এনেকৈ লৈ আহিব মাজলৈ। এয়া মোৰ গাখীৰখিনি চাওক উতলি আধা পালেহি, আধা হৈ গ'ল। এয়া দেখিছে এইখিনি সৰ নিচিনা হৈ গৈছে আৰু এইখিনি আধা হৈ গ'ল। এয়া ধৰিবই পাৰি, চবেই জানেই বাৰু সেইটো, হ'লেও কৈছোঁ। আৰু এইখিনিতে আমি দি দিম খেজুৰৰ যোনখিনি পেষ্ট বনাই থৈছিলোঁ, সেই পেষ্টখিনি। খুব ধুনীয়াকৈ লৰাই দিম এতিয়া। খুব ধুনীয়া এটা গল্ডেন কালাৰো হৈ যাব আৰু টেষ্টটো ধুনীয়া দিব। এনেও খেজুৰ স্বাস্থ্যৰ কাৰণে ভালো। এইখিনি আৰু 2 মিনিট উতলিবলৈ দিম, তাৰপিছত আমি চাউলখিনি এড কৰিম। আৰু এতিয়া এই যে চাউলখিনি লৈছিলোঁ এইখিনি দি দিম। আপোনালোকৰ নিজৰ পৰিমাণ অনুসৰি চাউল এড কৰিব। মই এই চাউলখিনি দিলোঁ। বাতিত লাগি থকা কেইটাও ধুনীয়াকৈ দি দিছোঁ, নষ্ট নকৰোঁ। অকণমান চাউল ওলাব পাৰে, তাৰ কাৰণে মই দুখিত, কাৰণ মোৰ কেমেৰা ধৰা যিহেতু বেলেগ মানুহ নাই, গতিকে সেইটো ইগন'ৰ কৰিব চাউণ্ডটো। এইখিনি এতিয়া দি ধুনীয়াকৈ লৰাই দিম। লৰাই গেছটো একদম কম কৰি এতিয়া ধুনীয়াকৈ লৰাই আছোঁ। এইটো গেছটো কম কৰি থৈছোঁ চাওক। আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাই আমি চাউলখিনি সিজালৈকে লৰাই সিজাই থাকিব লাগিব। এয়া চাওক মোৰ পায়সখিনি ধুনীয়াকৈ উতলিও আছে। চাউলকেইটা সিজালৈকে মই মাজে মাজে লৰাই আছোঁ। আৰু লগতে এতিয়া মই ড্ৰাই ফ্ৰুটছখিনিও সৰু সৰুকৈ কাটি ল'ম। এয়া চুৰি লৈ লৈছোঁ, ধুনীয়াকৈ কাটি লওঁ একেটা সময়তে। এইখিনিও মাজে মাজে লৰাই থাকোঁ, সেয়াও কৰি লওঁ। সেইখিনি এতিয়া প্ৰায় 20 মিনিট সময়, 20তকৈ বেছিয়ে হ'ল আচলতে, 25 মিনিটমান সময় এইখিনি উতলালোঁ। আৰু এতিয়া চাউলখিনি ধুনীয়াকৈ সিজিলে। আৰু এতিয়া দি দিম এইখিনি চেনিখিনি, গোটেইখিনি দি দিম। আৰু চেনিখিনি দি এতিয়া খুব ধুনীয়াকৈ এইখিনি লৰাই দিম। এতিয়া এইখিনি ধুনীয়াকৈ উতলি আছে, অলপ অলপকৈ উতলিবলৈ আৰম্ভ কৰিছে। আৰু এইখিনি এতিয়া ধুনীয়াকৈ লৰাই এতিয়া ইয়াতে এই ড্ৰাই ফ্ৰুটছখিনি এড কৰি দিম, যাতে অকণমান ইয়াৰ ফ্লেভাৰবোৰ সোমায় পায়সখিনিৰ মাজত আৰু অকণমান সিজি যাওক। এয়া মই সৰু সৰুকৈ কাজু আৰু এলমণ্ডছখিনি কাটি লৈছিলোঁ সৰুকৈ, এয়া ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এয়া খিচমিচ কেইটা লাগি থৈছে, সেইকেইটাও দি দিম ধুনীয়াকৈ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাই ল'ম এবাৰ। আৰু এতিয়া অলপমান চেৰি দি দিম মই। চেৰিখিনি ওপৰত ধুনীয়াকৈ দি দিলোঁ। এইখিনিয়ে চাওক কি ধুনীয়া কৰি দিছে, কালাৰো ধুনীয়া কৰিব, লগতে খাবলৈও টেষ্টি হয়, কাৰণ চেৰি খাই বেয়া চাগে কোনো নাপায়। আৰু কেইটামান মই জাষ্ট গাৰ্নিচিঙৰ কাৰণে থৈ বাকী গোটেইকণ চেৰি দি দিম। ইমানখিনি ড্ৰাই ফ্ৰুটছ নিদিলেও হয়, যিমানকণ পাৰে দিব, নিদিয়াকৈও ধুনীয়াই হয় বাৰু, খাবলৈ বেয়া নহয়, কিন্তু দিলে বেছি ধুনীয়া হয়। আৰু চেৰিয়ে টেষ্টটো বহুত বঢ়ায়। মানে মই এনেই পায়স ইমান ভাল নাপাওঁ, কিন্তু মানে চেৰি দিলে ভাল পাওঁ, সেইকাৰণে মই দি দিছোঁ ধুনীয়াকৈ। আৰু
এই ধুনীয়াকৈ লৰাই দিম এতিয়া চাওক খেজুৰখিনিয়ে কি ধুনীয়া কালাৰ ল'লে এতিয়া একদম গোল্ডেন হৈ আছে ধুনীয়া সেয়া সেইটা অলপ উতলাই ঘি চামুচটো মিক্স কৰি দিম ইয়াত ধুনীয়া ফ্লেভাৰ আহিব এতিয়াও বহুত ধুনীয়া ফ্লেভাৰ আহি আছে কাৰণ ইয়াত ইলাইচি দিয়াও আছে যে এতিয়া এইখিনি অকণমান উতলিবলৈ দিম এইখিনি এতিয়া অকণমানকৈ উতলিবলৈ লৈছে আৰু এতিয়া এই ঘিকণ যে লৈছিলোঁ ঘি বহুত বেছি ল'লে বেয়া পাওঁ আৰু আপুনি যদি ভাল পাই দিব বেছিকৈ এইখন এতিয়া ইয়াতে মই মিলাই দিম মিলাই এটা উতল ধুনীয়াকৈ অহালৈকে ৰখাই হৈ যাব আৰু এইখিনি আমাৰ ধুনীয়াকৈ মিলাই দিলোঁ গোটেইখিনি এয়া এটা উতল এতিয়া আহি গ'ল লাহে লাহে আৰু এইখিনি বেছি আৰু নুতলাওঁ আৰু এয়া চাওক কনচিষ্টেঞ্চিটো এনেকুৱাকৈ ৰাখিছোঁ এয়া খুব ধুনীয়া হৈছে আৰু কালাৰটোও খুব ধুনীয়া লাগিছে যিহেতু খেজুৰৰ কালাৰ লগত চেৰি কালাৰ মিক্স হৈছে এয়া এতিয়া ধুনীয়াকৈ ঢাকনি লগাই দিলোঁ দি মই এতিয়া গেছটো অফ কৰি 5 মিনিট ৰেষ্ট কৰিব দিম হৈ গ'ল আমাৰ টেষ্টি খেজুৰৰ পায়স আৰু এয়া মই অকণমান নাৰিকলৰ চিৰা আছিলে ওপৰত দি আৰু অকণমান চেৰি দি গাৰ্নিচিং কৰি দিছোঁ এয়া খুব টেষ্টি হয় আপোনালোকে বাৰ্থডে বা সকাম সকলোতে বনাব পাৰে বহুত ধুনীয়া হয় খাবলৈ মই মাত্ৰ 4টা নে 5টা খেজুৰহে পেষ্ট বনাইছিলোঁ বাৰু বেছি লোৱাও নাই এয়া ধুনীয়াকৈ গামোচা এখন দিছোঁ ছাইডত আৰু এয়া গাৰ্নিচিং কৰি দিছোঁ অকণমান আৰু এতিয়া এয়া পোৱালিক টেষ্ট কৰিবলৈ দিছোঁ অকণমান খাই চোৱা কেনেকুৱা আছে ক'বা বহুত টেষ্টি টেষ্টি নে কৈ দিয়া ভিডিঅ'টো কি কৰিব লাগিব লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব অঁ খুৱাই দিয়া দেই গতিকে বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু মই ক'ৰ পৰা লোৱা নাই মই নিজে ভাবিয়ে বনাইছিলোঁ আচলতে আজি খাবলৈ ধুনীয়া হৈছে বুলি কৈছে জানো নিজে টেষ্ট কৰি চালে গম পাম বাকী মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু তেতিয়াহ'লে এতিয়া লৈছোঁ বিদায় আৰু পুনৰ এটা নতুন ব্লগ লৈ পুনৰ আহি আছোঁ আৰু এতিয়া বাই বাই